বেলেগৰ পৰা যিমান আশা কম কৰিবা সিমানেই ভিতৰৰ পৰা শক্তিশালী হ'বা। মনত ৰাখিবা, অসৎ মানুহে কিন্তু কেতিয়াও কাকো সৎ মনত নকৰে। তেওঁ সকলোকে নিজৰ দৰেই ভাবে। তাৰ কাৰণেই এইবিলাক মানুহৰ পৰা নিজৰ দূৰত্ব বজাই ৰাখা। বিশ্বাস ৰাখা, সকলো শক্তি তোমাৰ মাজত বিৰাজমান। নিজক কেতিয়াও দুৰ্বল নাভাবিবা। উঠা, নিজক জগাই তোলা। নিজৰ ভিতৰৰ শক্তিক জগাই তোলা, জাগ্ৰত কৰা। তাৰপিছত চাবা পৃথিৱীখন তোমাৰ হাতৰ মুঠিত। যিবিলাক জ্ঞানে তোমাক শক্তিশালী আৰু মজবুত কৰে সেইবিলাক গ্ৰহণ কৰা, আৰু যিবিলাক বিচাৰ আৰু জ্ঞান তোমাক দুৰ্বল কৰে সেইবিলাক ত্যাগ কৰা। তোমাক যোনে যিয়ে নকওক মনে মনে শুনি যোৱা, কাৰণ উত্তৰ তুমি নহয়, সময়ে দিব। মনত ৰাখিবা, চকুৰ পানী তেতিয়াই আহে যেতিয়া মুখৰ কথা বুকুত আহি লাগে। এটা অদ্ভুত বিষয়, 20 বছৰ একেৰাহে পঢ়া শুনা কৰিলেও পঢ়া শুনাত মানুহৰ নিচা নহয়, অথচ 20 দিন ধূমপান বা বেলেগ কোনো বেয়া কাম কৰিলে মানুহৰ নিচা হৈ যায়। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, তুমি তোমাৰ কাম কৰি যোৱা, সৎ কাম কৰি যোৱা, কাৰণ প্ৰতিদান তোমাক মানুহে নহয়, ঈশ্বৰেহে দিব। নিমপাত তিতা হ'লেও যেনে শৰীৰৰ কাৰণে ভাল, ঠিক তেনেকুৱা কিছু মানুহৰ কথা কঠোৰ হ'লেও সেইটো ভৱিষ্যতৰ কাৰণে ভাল। তুমি তোমাৰ সৰু সৰু ভুলৰ পৰা শিক্ষা ল'ব শিকা। মনত ৰাখিবা, উজুতি সকলো সময়ত সৰু সৰু শিলৰ পৰাই লাগে, কোনো পাহাৰৰ পৰা নহয়। তৰ্কত জয়ী হোৱা বুদ্ধিমানৰ কাম নহয়, বৰঞ্চ তৰ্কত নোযোৱাটোৱেই বুদ্ধিমানৰ কাম। এই পৃথিৱীৰ চিৰন্তন কিছু সত্য কথা। বেছি কথাত মুখ নষ্ট, বেছি মৰমত সন্তান নষ্ট, বেছি লোভত জীৱন নষ্ট, বেছি নিমখত তৰকাৰী নষ্ট, অতি অহংকাৰে মানুহ নষ্ট, আৰু বেছি সন্দেহত সম্পৰ্ক নষ্ট। কিহৰনো ইমান অহংকাৰ মই বুজি নাপাওঁ। টোপনি ভাঙিলে ৰাতিপুৱা আৰু নাভাঙিলে হোৱা দোৱা। জীৱনৰ উত্তম শিক্ষাটো পোৱাৰ কাৰণে কাৰো নহয় কাৰো ওচৰত এবাৰ হ'লেও তোমাক ঠগিব লাগিব। মেচুৰিটি এইটো বয়সৰ লগত নাহে, আহে কঠিন জীৱনৰ কিছু বাস্তৱ অভিজ্ঞতাৰ পৰা। যদি কোনোবাই তোমাক সন্দেহ কৰে তেন্তে দুখ নকৰিবা। মনত ৰাখিবা, সকলোৱে সোণ আৰু হীৰাকেই সন্দেহ কৰে, সেইটো আচল নে নকল, কিন্তু কোনেও লোহাক সন্দেহ নকৰে। অৰ্থৰ কাৰণে যি মানুহে নিজৰ ভাই ভনীক পৰ কৰি দিয়ে, তাতকৈ অমানুহ এই পৃথিৱীত দ্বিতীয় কোনো নাই। হয়, বিষ পেটত গ'লে মানুহ শেষ, আৰু কাণত গ'লে সম্পৰ্ক শেষ। মনত ৰাখিবা, টকাৰে যিজনে ডাঙৰ মানুহ হ'ব বিচাৰে তেওঁ নিতান্তই দুখীয়া। যিজনে নিজৰ বেয়া সময় চাইছে তেওঁ কেতিয়াও বেলেগৰ বেয়া সময় নিবিচাৰে। আগত ডাঙৰক ভয় পাইছোঁ, ভয়ৰ কাৰণ আছিল সন্মান শ্ৰদ্ধা। এতিয়া সৰুক ভয় পাওঁ, ভয়ৰ কাৰণ অসভ্য আচৰণ অভদ্ৰতা। জীৱন আৰু সময় এই পৃথিৱীৰ সকলোতকৈ ভাল শিক্ষক। জীৱনে শিকায় সময়ক ভালদৰে ব্যৱহাৰ কৰিব, আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। মনত ৰাখিবা, মূৰ্খ মানুহৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় কিছু শিক্ষিত মানুহৰ মূৰ্খামি ব্যৱহাৰৰ কাৰণে। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে